Hello student, আজি আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 11 স্প্ৰিং টাইম স্প্লেন্ডাৰৰ বাকি থকা অংশখিনি অৰ্থাৎ সেকেন্ড পাৰ্ট প্ৰথম পাৰ্টৰ ডেসক্ৰিপচনত ভিডিও লিংক দিয়া আছে এবাৰ চাই ল'ব পাৰিবা তো এই সেকেন্ড পাৰ্টটো আৰম্ভ হৈছে ডিয়াৰ ডায়েৰী এপ্ৰিল 18 2023 ইয়াৰ পৰা টুডে ওয়াজ এন এক্সট্ৰাঅৰ্ডিনাৰী ডে ৰিখনে কি কৰি আছে তেওঁৰ ডায়েৰীত লিখি আছে আজিৰ দিনটো আছিল এক্সট্ৰাঅৰ্ডিনাৰী মানে অসাধাৰণ দিন আই ক্যান বিলিভ আই এম বেক ইন দ্য হাস্টেল এণ্ড বাস্টেল অফ দ্য চিটি আফটাৰ সেলিব্ৰেটিং বিহু ইন আৱাৰ এনচেষ্ট্ৰেল ভিলেজ মানে এইখনে কৈ আছে মোৰ যি আত্মীয়ৰ ঘৰ আছিল মোৰ যি পূৰ্বপুৰুষসকলৰ এনচেষ্ট্ৰেল মানে হৈছে পূৰ্বপুৰুষ সেই পূৰ্বপুৰুষসকলৰ ঘৰৰ পৰা এই ৰঙালী বিহু উদযাপন কৰি আমি চহৰৰ যি হলস্থুলীয়া পৰিৱেশত আকৌ ঘূৰি আহিছিলোঁ এই কথাটো কৈছে ইট ওয়াজ এন ইনক্ৰেডিবল এক্সপিৰিয়েন্স আৰু সঁচাকৈ এই এক্সপিৰিয়েন্স এই অভিজ্ঞতাটো আছিল অবিশ্বাস্য ইনক্ৰেডিবল মানে অবিশ্বাস্য ইমানেই ভাল লাগিছিল আই উইল চেৰিছ ইট ফৰ এভাৰ মই এইটো সদায় মনত পেলাম লালন পালন কৰিম মই এইটো সদায় মনত থাকিব সেই সময়খিনি আই গো টু লাৰ্ণ মেনি থিং এবাউট দিছ ফেষ্টিভেল ফ্ৰম মাই গ্ৰেণ্ডমাদাৰ মই এই ফেষ্টিভেলৰ বিষয়ে এই উৎসৱৰ বিষয়ে মোৰ আইতাৰ পৰা বহু কথাই জানিব পাইছিলোঁ শ্বি টল্ড মি ডেট তাই মোক কৈছিল আছামিজ পিপুল এম্ব্ৰেছ দিছ ছিজন অসমীয়া মানুহে এই ছিজন আঁকোৱালি লয় এজ এ হাৰ্বিংগাৰ অফ পিচ হেপিনেছ এণ্ড প্ৰস্পাৰিটি যে কেনেকৈ আঁকোৱালি লয় সুখ সমৃদ্ধিৰ আগজাননী হিচাপে এই ছিজনটোক এই ঋতু অৰ্থাৎ বসন্ত ঋতু স্প্ৰিং ঋতুটোক আঁকোৱালি লয় তাৰপিছত কি কৈছে দ্য ৰংগলী বিহু ইজ প্ৰাইমেৰিলি ৰিলেটেড টু দ্য ভিলেজ ফক এণ্ড ট্ৰেডিশ্যনেল কমেন্সড উইথ দ্য কাল্টিভেশ্যন ৰঙালী বিহু কিহৰ লগত জড়িত হৈ থাকে গাঁৱৰ পৰিৱেশৰ লগত জড়িত হৈ থাকে আৰু গাঁৱত থকা খেতি বাতিৰ লগত জড়িত হৈ থাকে ইট ইজ সেলিব্ৰেটেড ফৰ 7 days 7 দিন এই বিহু সেলিব্ৰেট কৰা হয় উদযাপন কৰা হয় দ্য ফেষ্টিভেল ষ্টাৰ্ট উইথ গৰু বিহু কেনেকৈ আৰম্ভ হয় গৰু বিহুৰে এই ফেষ্টিভেল ৰঙালী বিহু আৰম্ভ হয় আই এনজয়ড ইট থ্ৰলি মই এইটো বহুত উপভোগ কৰিছোঁ এই গৰু বিহুৰ কথা কৈছে আই চ মাই আংকলছ এণ্ড আদাৰ মেন টেক দ্য কেটেল টু দ্য নিয়াৰেষ্ট ৰিভাৰ এণ্ড গিভ দেম এ ক্লিন বাথ মই দেখা পাইছোঁ যে মোৰ আংকল মোৰ খুৰা আৰু অন্য মানুহে কি কৰিছে নিজৰ গৰুবিলাক ওচৰৰ পুখুৰীত নিছে বা নদীত নি গা ধুৱাইছে ধুনীয়াকৈ গা ধুৱাইছে দে প্ৰেড ফৰ দ্য চাউণ্ড হেল্থ সিহঁতে সেই গৰুৰ সুস্থতাৰ বাবে প্ৰাৰ্থনাও আগবঢ়াইছে অফাৰ দেম নিউ ৰোপছ আৰু নতুন পঘা বা ৰছী আগবঢ়াইছে ৰছী দিছে Leaves of Digalati and Mochioti were also slapped on the skin of the cows to drive away flies and infection. তো দিগালতি আৰু মাখিয়তিৰ পাত কি কৰিছে তাত তোমাৰ ঘষি দিছে যাতে বিভিন্ন সংক্ৰমণ আৰু বিভিন্ন বেমাৰৰ পৰা যাতে গৰু কি কৰে সাৰ পাই থাকে সুস্থ হৈ থাকে দ্য নেক্সট ডে ওয়াজ মানুহ বিহু তাৰ পিছদিনা হৈছে মানুহ বিহু উই ৱৰ দ্য নিউ ক্লথ আমি নতুন কাপোৰ কিনিছিলোঁ কাপোৰ পিন্ধিছিলোঁ দিছ ডে ইজ ডেডিকেটেড টু চেলিব্ৰেট হিউমেন লাইফ এইটো মানুহৰ জীৱনৰ বিষয়ে উদযাপনৰ বাবে এইটো ডেডিকেট কৰা হৈছে এই বিহুটো দ্য থাৰ্ড ডে ৱাজ দ্য গোসাই বিহু 3 নম্বৰ দিনটো হৈছে গোসাই বিহু আৱাৰ হোল ফেমিলি ৱেণ্ট টু দ্য নামঘৰ টু চিক ব্লেছিং ফ্ৰম দ্য এলমাইটি গোসাই বিহুত যিহেতু কৈছে আমাৰ সকলো ফেমিলিয়ে নামঘৰত গৈছিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছিলোঁ সেৱা আগবঢ়াইছিলোঁ দ্য ফ'ৰ্থ ডে এষ্টাৰডে ৱাজ দ্য কুটুম বিহু আৰু 4 নম্বৰ দিনটো হৈছে কুটুম বিহু তাৰপিছত কৈছে ইট ইজ টাইম ফৰ ফেমিলি ৰিনিউন এণ্ড গেডাৰিং কুটুম বিহু যিহেতু কৈছে এই সময়টো আছিল যে আমাৰ যিসকল ফেমিলি আছিল সকলোৱে একেলগে সমবেত হোৱা গেডাৰিং হোৱা সমাৱেশৰ বাবে so all the members of our family came together share food and exchange greeting সেই কাৰণে আমাৰ পৰিয়ালৰ সকলো সদস্যই একত্ৰিত হৈ খাদ্য ভাগ কৰিলে আৰু শুভেচ্ছা বিনিময় কৰিলে it was fun to meet the whole family গোটেই পৰিয়ালটোক লগ পাই মজা লাগিল as I have school my parents need to join their office we return today যেহেতু মোৰ স্কুল আছে আৰু মোৰ মা দেউতা তেওঁলোকৰ অফিচ আছে সেই কাৰণে আমাৰ
উভতিব লগা হ'ল আজি উভতি আহিলোঁ গ্ৰেণ্ডমাদাৰ ছেড ডেট বিহু ৱাজ নট অভাৰ য়েট আইতাই ক'লে যে বিহু এতিয়াই শেষ হোৱা নাই বা ইয়াতেই শেষ হোৱা নাই দ্য 5th ডে ইজ কল্ড চেনেহী বিহু 5 নম্বৰ দিনটো কোৱা হয় চেনেহী বিহু 6 ডেজ মেলা বিহু 6 নম্বৰ দিন হৈছে মেলা বিহু এণ্ড ফাইনেল ডে ইজ চেৰা বিহু আৰু ফাইনেল ডে মানে 7 নম্বৰ দিনটোক চেৰা বিহু বুলি কোৱা হয় আই ৱান্টেড টু ষ্টে ফৰ অল দ্য 7 ডেজ মই এই 7 দিন ধৰি তাত থাকিব বিচাৰিছিলোঁ যিহেতু এজন মেলা বিহু পিপুল ইণ্ডালাজ ইন ট্ৰেডিশ্যনেল গেমছ এণ্ড ফেষ্টিভছ যিহেতু মেলা বিহুত মানুহে পৰম্পৰাগত খেল ধেমালিৰ আয়োজন কৰে সেইকাৰণে মই তাত থাকিব বিচাৰিছিলোঁ উৎসৱত খেল ধেমালিৰ আয়োজন কৰে সেইকাৰণে মই তাত অংশ ল'ব বিচাৰিছিলোঁ আই ৱান্টেড টু বি পাৰ্ট অফ ডেট মই তাৰ অংশ ল'ব বিচাৰিছিলোঁ হাউএভাৰ আই ৱৰ দ্য ট্ৰেডিশ্যনেল এটাৰ এণ্ড ৱেণ্ট টু দ্য ভিলেজ চিলড্ৰেন টু পাৰফৰ্ম হুঁচৰি ইন এভৰি হাউচ হোল্ড অৱশ্যে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি গাঁৱৰ ল'ৰা ছোৱালীৰ লগত ঘৰে ঘৰে হুঁচৰি পৰিবহণ কৰিবলৈ গৈছিলোঁ তাৰপিছত কৈছে ইচ ফেমিলি অনাৰ্ড আছ উইথ দ্য চেলেং ক্লথ সকলো পৰিয়ালে আমাক কিহেৰে সন্মান দিছিল চেলেং কাপোৰেৰে গামোচা এণ্ড স্মল এমাউণ্ট অফ মানি গামোচা দিছিল আৰু কিছু পইচাও দিছিল আই অলছ' হেড দ্য প্ৰিভিলেজ টু চি দ্য মুকলি বিহু পাৰফৰ্ম বাই আনমেৰিড গাৰ্লছ এণ্ড বয়েজ ইন অপেন ফিল্ড মুকলি পথাৰত অবিবাহিত আৰু ল'ৰাৰ দ্বাৰা পৰিৱেশন কৰা মুকলি বিহুটো চোৱাৰ সৌভাগ্য হৈছিল তাৰপিছত কৈছে অহ ডায়েৰী অল দিছ ৱেৰ ছ' মাছ ফান ডায়েৰীক কৈছে ডায়েৰীত যেতিয়া লিখিছে এই সকলোবোৰ ইমান মজাৰ আছিল উইথ এ হেভি হাৰ্ট তেওঁ গধুৰ হৃদয়েৰে কৈছিল আই হেড টু কাম বেক মোৰ আকৌ ঘূৰি যাব লাগিব মোৰ আহিব লগা হ'ল বাট আই এম গ্ৰেটফুল টু হেভ বিন উইটনেছ টু দ্য মেজিকেল টাইম ইন দিছ বিউটিফুল পাৰ্ট অফ দিছ ৱৰ্ল্ড কিন্তু এই পৃথিৱীৰ এই সুন্দৰ অংশত এই যাদুকৰী সময়ৰ সাক্ষী হোৱাৰ বাবে মই কৃতজ্ঞ উইথ গ্ৰেটিটিউড আনটিল নেক্সট টাইম কৃতজ্ঞতাৰে অহাবাৰলৈকে ৰিহনে কৈছে ডিয়াৰ ডায়েৰী মে 29, 2023 এজ আই চিট হিয়াৰ অন দিছ ৱাৰ্ম ইভিনিং মই এই উষ্ণ সন্ধিয়াটোত ইয়াত বহি থাকোঁতে মোৰ মনত পৰিছে আই এম ৰিমাইণ্ডেড ডেট দেয়াৰ আৰ অনলি ফিউ ডেজ লেফ্ট অফ স্প্ৰিং ইন আছাম অসমত বসন্ত ঋতু অহাৰ মাত্ৰ কিছুদিনহে বাকী আছে ইট হেজ বিন এ ছিজন এণ্ড এনচাণ্টমেণ্ট এণ্ড ট্ৰান্সফৰ্মেশ্যন মুখ আৰু ৰূপান্তৰৰ বতৰ এইটো হৈছে মুখ আৰু ৰূপান্তৰৰ বতৰ ইট ইজ বিন টাইম ফৰ দ্য জয় এণ্ড টুগেডাৰনেছ আনন্দ আৰু একেলগে থকাৰ সময় আই উইল মিছ এভৰিথিং এবাউট দিছ ছিজন এই ছিজনৰ সকলো বস্তু মই মিছ কৰিম বাট আই ন' ডেট উইথ এৰাইভেল অফ ছামাৰ নিউ এডভেঞ্চাৰ অফ এক্সপিৰিয়েঞ্চ এ ৱাইড কিন্তু মই জানো যে গ্ৰীষ্মৰ আগমনৰ লগে লগে নতুন দুঃসাহসিক অভিযান আৰু অভিজ্ঞতাই অপেক্ষা কৰি আছে আনটিল দেন আই উইল এনজয় দিছ লাষ্ট ফিউ ডেজ ফৰ স্প্ৰিং এণ্ড ৰিমেনাইজ দ্য মেমৰিজ দে হেভ ক্ৰিয়েটেড যে তেতিয়ালৈকে মই বসন্তৰ সেই কেইদিনমান উপভোগ কৰিম আৰু তেওঁলোকে সৃষ্টি কৰা স্মৃতিবোৰ মনত পেলাম গতিকে এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা ক'ৰ পৰা ভিডিঅ' চাইছে সেইটোও জনাবা যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওঁ আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ধন্যবাদ নেক্সট ভিডিঅ'ত মই 8th চেপ্টাৰৰ কুৱেশ্যন আনচাৰ আৰু গ্ৰামাৰ এক্টিভিটিখিনি আলোচনা কৰিম তো আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ